হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে। আৰু এয়া বা আহিছে গুৱাহাটীত PhD কামত আহিছে কলেজৰ। আৰু আমি দুজনী ওলালোঁ এয়া ফাৰ্ষ্টতে গুৱাহাটী ইউনিভাৰ্চিটি। ফাৰ্ষ্টত আহিছোঁ গুৱাহাটী ইউনিভাৰ্চিটি। আজি বিৰাট ৰ'দ, এনে মোৰ দাঁত বিষ। বায়ে পে'মেণ্টটো কৰি আছে। কোনফালে? আকৌ আহি পাই গ'লোহি আমি আছাম ইঞ্জিনিয়াৰিং কলেজ। কি গৰম, সেইকাৰণে মানুহে PhD কৰিব নালাগে, ইমান ফুৰিব লাগে। ঐ, এইখন দেখোন কিবা ডিপাৰ্টমেণ্ট অফ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বুলি আছে। কোনফালে? এইফালে যাব লাগিব চাগে। এতিয়া আমি ক'ত আহি আছোঁ? থাৰ্ড লোকেশ্যন পাই গ'লোহি। IIT বহুত দূৰ হয়। এতিয়া আমি দুয়োজনীয়ে লাঞ্চটো কৰি ল'লোঁ। তাৰপাছত তাই এতিয়া কিবা ছাৰক লগ কৰিবৰ কাৰণে গৈছে। মই ইয়াতে আছোঁ, মানে বহুত গৰম যে, সেইকাৰণে তলতে ৰখি আছোঁ। আৰু ইয়াতে বহুত ধুনীয়া লোকেশ্যন। IIT যোনটো কেম্পাছ বহুত ধুনীয়া, বেছিয়ে ধুনীয়া। আৰু অলপ অলপ দেখাম ৰ'ব। আৰু এয়া মই ফটো মাৰিবৰ কাৰণে পজ দি আছিলোঁ। আৰু ইমানেই ধুনীয়া পৰিৱেশটো, সেইবাবে ফটোজ ভিডিঅ' বনাই ল'লোঁ। ভাগৰো লাগিছে, হ'লেও আৰু বনাইছোঁ। চয়নিকা দত্ত ইমানেই ভাগৰি পৰিছে যে তাইক এতিয়া এনেকৈ টানি টানি আনিব লগা হৈছে। আমি এতিয়া কিবা এটা খাবৰ কাৰণে আহিছোঁ। IITৰ কেম্পাছতে আছে কেফেখন। আৰু আজিলৈ ইমানেই, বহুত ভাগৰ লাগিছে আৰু মোৰ ফোনৰ চাৰ্জো নাইকিয়া হ'ল। থেংক ইউ ফৰ ৱাটছিং, বাই বাই।